সংগ্রাম চলিছে long live দেখা পাঞ্চল রেল স্টেশন স্থাপন কৰক দেখা পাঞ্চল রেল স্টেশন স্থাপন কৰক রোড কৰক দেখা পাঞ্চল গৰাখহনীয়া ৰোধ কৰক টপ জিন্দাবাদ দেখা পাঞ্চল ৰেল স্টেশন স্থাপন কৰক দেখা পাঞ্চল ৰেল স্টেশন স্থাপন কৰক টপ জিন্দাবাদ HYCP long live চলিছে এই সংগ্রাম চলিছে দেখা পাঞ্চল গৰাখহনীয়া ৰোধ কৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জাতীয় মহিলা পৰিষদ উদ্যোগত আৰু ডেকাপাম আঞ্চলিক সমিতিৰ সহযোগত ডেকাপাম অঞ্চলৰ আচলতে কেইবাটাও আচলতে স্থায়ী সমস্যাক লৈ পেলাই আজি এই 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মূলতে আমাৰ দাবী যে ডেকাপাম অঞ্চলত পূৰ্বতে যি আচলতে ৰেলৱে ষ্টেচনটো আছিলে বিগত 2015 চনত যেতিয়া আচলতে এই ইয়াতে বটগছ ৰেল সেৱাৰ ব্যৱস্থা কৰা হ'ল তাৰ পিছৰ পৰা ইয়াৰ পৰা এই যিটো ৰেল ষ্টেচন আছিলে ৰেল ষ্টেচনটো উঠাই লৈ গ'ল আৰু ইয়াৰ ফলতে জনজীৱনৰ যাতায়াত অত্যন্তভাৱে ব্যাহত হৈছে। ইয়াৰ পৰা যথেষ্ট সংখ্যক ইয়াতে আচলতে জনসংখ্যাৰ ভৰপূৰ এখন অঞ্চল ডেকাপাম অঞ্চল। ইয়াৰ পৰা যদি ট্ৰেইনত উঠিবলগীয়া হয় নহ'লে মুৰকং চেলেকলৈ যাবলগীয়া হয় নহ'লে ইয়াৰ পৰা চিমেণ্ট চাপৰিলৈকে যাবলগীয়া হয়, যিটো আচলতে পূৰ্বতে এটা সুবিধা আছিলে কিন্তু বটগছ অহাৰ পিছতে এই সুবিধাটো আচলতে নাকচ কৰা হৈছে। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ এই যি বটগছ সেৱা চলিলে যদিও যেতিয়া পুনৰ আচলতে যেতিয়া ট্ৰেইন চলাচল নিয়মীয়া হ'ব তেতিয়া কিন্তু আমি এই ডেকাপাম অঞ্চলতো আচলতে ট্ৰেইনখন ৰখোৱাৰ এটা সময়সূচী নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। দ্বিতীয়তে এটা কথা ক'বলৈ গৈছোঁ, এটা বৃহত্তৰ অঞ্চল ডেকাপাম অঞ্চল, এই ডেকাপাম অঞ্চলত দেখিবলৈ পোৱা গৈছে যে এখন ইয়াত স্বাস্থ্য কেন্দ্ৰ আছে যদিও ইয়াত আচলতে কোনো নিয়মীয়াভাৱে আচলতে ডক্তৰ থকা দেখিবলৈ পোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ যিহেতু এটা জনবহুল অঞ্চল, ইয়াতে কেইবাখনো গাঁও সামৰি এটা আচলতে বিস্তীৰ্ণ অঞ্চল, এই অঞ্চলটোত এখন আচলতে ফুল প্লেজেড আচলতে এখন চিকিৎসালয়ৰ প্ৰয়োজন আছে, বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজনীয় আছে, নিয়মীয়াভাৱে ইয়াত স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা আছে। এই প্ৰয়োজনীয়তাৰ প্ৰতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দায়বদ্ধ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে কৈ আছে যে ডেকাপাম অঞ্চলত এখন পূৰ্ণ পৰ্যায়ৰ আচলতে চিকিৎসালয় লাগে। আৰু তৃতীয় আমাৰ কথা হৈছে যে ইয়াতে আজিকোপতি আচলতে এফালে কেৱল জোনাই অঞ্চলত আছে এখন পশু চিকিৎসালয়ৰ আচলতে আমি অভাৱ দেখিবলৈ পাইছোঁ। যিহেতু এইখন এখন কৃষি ভূমি অঞ্চল, ইয়াতে বিভিন্ন ধৰণৰ গৰু গাইৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আচলতে পশুধন আছে আৰু এই পশুধনৰ লগত আচলতে ইয়াৰ যিটো গ্ৰাম্য অৰ্থনীতি এই গ্ৰাম্য অৰ্থনীতিটো আচলতে নিৰ্ভৰ কৰি আছে। এই গ্ৰাম্য অৰ্থনীতি যিহেতু পথাৰো আমাৰ বজাৰো আমাৰ বুলি চৰকাৰে শ্লোগান মাত্ৰ দি থাকিলে নহ'ব, আমাৰ যিবিলাক পশুধনবিলাক আছে ইয়াত কোনোবাই গাহৰি বেপাৰ কৰি চলিছে, গৰুৰে হাল মাৰি চলিছে, গৰুৰ ব্যৱসায় কৰি চলিছে, তেখেতসকলৰ আচলতে যথেষ্ট আচলতে ক্ষয় ক্ষতি হয় ইয়াত এখন পশু চিকিৎসালয় নথকাৰ বাবে। গতিকে আমি আহ্বান জনাইছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা যে ইয়াতে এখন অতি কম দিনৰ ভিতৰত এখন পশু চিকিৎসালয় প্ৰদান কৰিব লাগে। মূলতে দাবী এইকেইটাই। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গৰাখহনীয়া যিহেতু ইয়াতে ডেকা নদীৰ বিভিন্ন সময়ত যেতিয়া বানপানী আহে ইয়াতে কাল সংঘাৰ ৰূপ ধাৰণ কৰা দেখা যায় আৰু বানপানীৰ পিছত আচলতে গৰা খহাই পেলাই আমাৰ বিস্তীৰ্ণ অঞ্চল বিস্তীৰ্ণ কৃষিভূমি আচলতে গৰা খহনীয়াৰ কবলত আচলতে পৰা দেখিবলৈ পোৱা যায়। গতিকে আমি আহ্বান জনাইছোঁ জলসম্পদ বিভাগক, মাননীয় জলসম্পদ মন্ত্ৰীক, মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ যে ডেকাপাম অঞ্চলত ৰাইজক কেৱল আপোনালোকে আভুৱা ভাৰি নাথাকিব, কেৱল আপোনালোকে হিতাধিকাৰী সজাই পেলাই আচলতে চৰকাৰখন চলাই নিয়াৰ পৰিকল্পনা নকৰিব। ইয়াত আচলতে ইমানখিনি অসুবিধা আছে, ইয়াত মানৱ সম্পদৰ প্ৰতি ভাবুকি আছে, আমাৰ জীৱকুলৰ প্ৰতি ভাবুকি আছে, জীৱ জন্তুৰ প্ৰতি ভাবুকি আছে। নদীয়ে বাৰম্বাৰ খহাই নিছে, তাৰপিছত আপোনালোকে কেৱল উন্নয়নৰ ঢাকঢোল বজাই থাকিলে নহ'ব। গতিকে আমি শেষবাৰৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে সকীয়াই দিছোঁ যে এই যিখিনি আমাৰ 4 দফীয়া 5 দফীয়া দাবী আছে, দাবীসমূহ কম দিনৰ ভিতৰত আমাক পূৰণ কৰি দিব লাগিব। অন্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধেমাজি জিলাৰ উদ্যোগত আৰু সমগ্ৰ ধেমাজি জিলাবাসীক লৈ আমাৰ ডেকাপাম অঞ্চলৰ সমূহ ৰাইজক ৰাজপথলৈ আমি উলিয়াই আনি কিন্তু আমি আমাৰ যি ন্যায্যপ্ৰাপ্তি আমাৰ যি অধিকাৰ আমি কাঢ়ি আনিবলৈ আমি নিশ্চিতভাৱে ৰাজপথলৈ ওলাই আহিব লাগিব। ধন্যবাদ। আপোনালোকৰ দাবীসমূহ কি কি আছে?
আজি আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত ডেকাপাম আঞ্চলিক সমিতিৰ সহযোগত জাতীয় মহিলা পৰিষদৰ সহযোগত আমি ইয়াতে আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। ডেকাপাম অঞ্চলৰ স্থানীয় সমস্যা কেইটামান লৈ পেলাই আমি ইয়াতে আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। ডেকাপামত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতি শীঘ্ৰে এজন স্থায়ী চিকিৎসকৰ ব্যৱস্থা কৰিবলৈ আমাৰ 1 নম্বৰ দফাত আমাৰ দাবী। 2 নম্বৰত ডেকাপামৰ যি বানপানীৰ গৰাখহনি আছে তাৰ এটা স্থায়ী সমাধান কৰিবলৈ 2 নম্বৰ আমাৰ দাবী আছিলে। 3 নম্বৰত ডেকাপামত এখন পূৰ্ণাংগ পশু চিকিৎসালয় স্থাপন কৰিবলৈ আমাৰ 3 নম্বৰ দাবী। 4 নম্বৰত ডেকাপামত এতিয়া ৰেলৱে ষ্টেচন স্থাপন কৰিবলৈ আমাৰ 4 নম্বৰ দফীয়া আমাৰ দাবী। কাৰণ আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ এটা মূল দাবী হয় যে অসমত যি বানপানীৰ সমস্যা, যি গৰাখহনীয়া সমস্যা আছে, সেই সমস্যা এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমাৰ এটা মূল দাবীয়ে হয়। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যে ডেকাপাম অঞ্চলত যি বানপানীৰ গৰাখহনীয়া হৈছে তাৰ কোনো আজিলৈকে বিজ্ঞানসন্মত স্থায়ী সমাধান নহ'ল। তাৰ ফালৰ পৰা আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি এইটো দাবী জনাইছোঁ। লগতে ধেমাজিত যি ডেকাপামত যি চিকিৎসালয় আছে, চিকিৎসালয়খনত আচলতে কোনো আজিলৈকে স্থায়ী চিকিৎসক নাই। এজন ফাৰ্মাচিষ্টে আমি শুনিবলৈ পাইছোঁ চিকিৎসালয়খন এজন ফাৰ্মাচিষ্টে চলাই আহিছে। আৰু এই দাবীখিনি যদি দাবীখিনি যদি পূৰণ নহয়, আমি অনাগত দিনত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে ডেকাপামবাসী ৰাইজৰ সহযোগত আমি এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।